হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভালে। মই আজি ইয়াৰ দিনত বনাইছিলোঁ তিতা কেৰেলা ভাজি, তাত আলু দিছিলোঁ। এনেকৈ আজি তিতা কেৰেলা খাব মন গ'ল। এয়া গাজৰ বন্ধাকবি এনেকৈ ভাজি এখন বনালোঁ আৰু দিনটোত খাম বুলি দিনৰ সাজ এনেকৈ খাম বুলি দাইল বনাইছিলোঁ। তাৰপিছত কণীও বইল কৰিছোঁ, দাইল বনাইছিলোঁ। অকণমান মাটি দাইল মিক্স দিছিলোঁ মচুৰ দাইলৰ লগত। খাবলৈ ভাল হৈছিলে, বহুত ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। এয়া মই বন্ধাকবি ভাজি বনাই আছোঁ, এতিয়া হ'ব। এইখিনি বেছি সময় নাই। বন্ধাকবি ভাজি খাই ভাল লাগে। এয়া মোৰ দিনৰ ভাত সাজ আজি এনেকেই খালোঁ। এয়া মই ভাত কণী বইল কৰিছিলোঁ, আকৌ এয়া বন্ধাকবি ভাজি আৰু তিতা কেৰেলা ভাজি। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হ'ম। আজিলৈ আহিছোঁ। থেংক ইউ, বাই বাই।